নমস্কাৰ, আপোনাৰ যদি চুলি খুব পাতল হ'বলৈ আৰম্ভ হৈছে, আপোনাৰ এসময়ৰ একোচা চুলি পাতল হৈ আহি তালু দেখা পোৱা গৈছে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। একচুৱেলি চুলি সৰাটো আমাৰ প্ৰব্লেম নহয়, কাৰণ নৰ্মেলি 50 ডালৰ পৰা 100 ডালৰ ভিতৰত চুলি সৰিব পাৰে। কিন্তু সৰাৰ পিছত যদি চুলিডাল নগজে, সেইটোহে আচল প্ৰব্লেম। আমাৰ চুলিৰ এটা লাইফ চাইকেল আছে। যেনেকৈ আমাৰ এটা লাইফ চাইকেল আছে, আমি সৰুৰ পৰা ডাঙৰ হওঁ, ডাঙৰ হোৱাৰ পিছত আকৌ বৃদ্ধ হওঁ, বৃদ্ধ হোৱাৰ পৰা আমাৰ মৃত্যু হয়। তেনেদৰে চুলিৰ লাইফ চাইকেলটো এনেধৰণৰ। চুলি যিডাল সৰি গ'ল আমাৰ হেয়াৰ ফলিকলটোৰ পৰা, সেই হেয়াৰ ফলিকলটোত আকৌ এটা নতুন চুলি হয়। তাৰপিছত চুলিডালে এটা সম্পূৰ্ণ এটা লেংথ পায়, মেচিয়ৰ লেংথ পায়, যাৰ এইটো বেলেগ বেলেগ হ'ব পাৰে। এইটো জেনেটিকেলি ডিটাৰমাইণ্ড হয়। আমাৰ কিছুমানৰ চুলি ইমানটোহে দীঘল হ'ব পাৰে, কিছুমানৰ ইমান দীঘল হ'ব পাৰে কঁকাললৈকে। আৰু যিটো ফুল লেংথ হয়, সেই লেংথটোত কেইদিনমান থকাৰ পিছত চুলিডাল আকৌ সৰি যায়। তাৰ জেগাত আকৌ এডাল নতুন চুলি গজে আৰু চাইকেলটো ৰিপিট হৈ থাকে। কিন্তু এই চুলিডাল সৰাৰ পিছত যিটো হেয়াৰ ফলিকুল বা বেগৰ পৰা চুলিডাল ওলায়, সেই বেগটো যদি লাহে লাহে শুকোৱাৰ আৰম্ভ হয়, তেতিয়া কি হয়, চুলিডাল পাৰ্মানেণ্টলি আমাৰ মূৰৰ পৰা নাইকিয়া হৈ যায়। আমাৰ যদি 50ডাল চুলি সৰিছে, তাৰ ভিতৰত যদি আমাৰ 10ডাল চুলি পাৰ্মানেণ্টলি নাইকিয়া হৈছে, কাৰণ আমাৰ হেয়াৰ ফলিকুলটো শুকাই গৈছে, তেতিয়া কি হয়, আমাৰ তালুখন বেছি দেখা পোৱা যায়। কাৰণ 4ডাল চুলিৰ মাজত যদি 2ডাল নাইকিয়া হৈ যায়, এইখিনি আমাৰ স্কিনলৈ পৰিৱৰ্তন হ'ল। তাৰপিছত কি হয়, আমাৰ তালুখন বেছি যেন দেখা পোৱা হৈছে আমি অনুভৱ কৰোঁ। এই হেয়াৰ ফলিকুলটো শুকোৱাৰ অন্যতম কাৰণ হৈছে আমাৰ শ্বেম্পুবোৰ। আমাৰ শ্বেম্পুবোৰত ছ'ডিয়াম লৰেল ছালফেট বুলি এবিধ পদাৰ্থ ব্যৱহাৰ কৰা যায়, যাতে আমি শ্বেম্পু ব্যৱহাৰ কৰিলে আমাৰ মূৰটোত চুলিখিনিত ফেনাই সেই ছ'ডিয়াম লৰেল ছালফেটটোৱে কি কৰে, আমাৰ যেতিয়া চুলিডাল সৰি যায় আৰু আমাৰ হেয়াৰ ফলিকুলটো খালী হৈ থাকে, এই হেয়াৰ ফলিকুলটো আমি যেতিয়া শ্বেম্পু কৰোঁ, এই হেয়াৰ ফলিকুলটোৰ ভিতৰত যি নেচাৰেল ছেবাম আছে, সেইবোৰ ধুই চব ৰিমুভ কৰি দিয়ে, চব আঁতৰাই পঠায়। আৰু এই হেয়াৰ ফলিকুলটো লাহে লাহে কি হয়, ড্ৰাই হৈ যায়, শুকান হৈ যায়। আৰু আমি যদি সঘনাই শ্বেম্পু ব্যৱহাৰ কৰি থাকোঁ, বেছি পৰিমাণত শ্বেম্পু ব্যৱহাৰ কৰি থাকোঁ, এই হেয়াৰ ফলিকুলবোৰ কি হয়, লাহে লাহে শুকাই পাৰ্মানেণ্টলি আমাৰ মূৰৰ ছালখনৰ পৰা নাইকিয়া হৈ যায়। গতিকে আপোনালোকে যদি শ্বেম্পু ব্যৱহাৰ কৰে, সপ্তাহত এবাৰ ব্যৱহাৰ কৰিব। যদি খুব বেছি অইলি হয়, তেতিয়া আপোনালোকে নেচাৰেল প্ৰডাক্ট কিছুমান ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ আমাৰ জবা ফুলৰ পাত হ'ল, আমাৰ বেচন, মচুৰ দাইলৰ গুড়ি বা চিকাকাই, ৰিঠা পাউডাৰ ইত্যাদিবোৰ ব্যৱহাৰ কৰিব পাৰে। আৰু আপোনালোকে কিছুমান SLS মুক্ত, মানে ছ'ডিয়াম লৰেল ছালফেট মুক্ত শ্বেম্পু পোৱা যায়। সেই শ্বেম্পুবোৰ লগালে আমাৰ খুবকৈ নেফেনায়। তেনেধৰণৰ শ্বেম্পু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে আমি আমাৰ মূৰৰ স্কেল্পৰ, আমাৰ যিখন ছাল আছে, তাৰ যত্ন লোৱাটো খুব ইম্পৰ্টেণ্ট। খুব বেছি ড্ৰাই হ'বলৈ দিব নালাগে। ড্ৰাই হ'লে কি হয়, এই হেয়াৰ ফলিকুলবোৰ পাৰ্মানেণ্টলি আমাৰ স্কেল্পৰ পৰা, আমাৰ মূৰৰ পৰা নাইকিয়া হৈ যায়। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব, আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।